মিচিং অলিম্পিক নামেৰে গোটেই মিচিং অধ্যুষিত অঞ্চলত টাকা মেচিন পৰি কেবাং উদ্যোগত ইয়াতে বিভিন্ন অঞ্চলত খেলা ধূলাৰ বাছনিৰ প্ৰক্ৰিয়া চলি আছে আৰু যোৱা এমাহ ধৰি এই বাছনিৰ প্ৰক্ৰিয়া চলি আছে। ইয়াতে কেইবাটাও ইভেণ্টত ইয়াতে মিচিং অলিম্পিকত ইয়াতে খেল হ'ব। গতিকে এই খেল বাছনিৰ ক্ষেত্ৰত আজি জোনাই জিলা TMPকেও আজি দুদিন ধৰি এই বাছনিৰ প্ৰক্ৰিয়া যোৱাকালিৰ পৰা আৰম্ভ হৈছে। গতিকে ইয়াতে দেখা হৈছে যথেষ্ট সংখ্যক আমাৰ উদীয়মান খেলুৱৈ আমাৰ ইয়াতে যোগদান কৰিছে। ইয়াতে বিভিন্ন ইভেণ্টত যেনেকৈ হাই জাম্প, লং জাম্প, মাৰাথন ৰেচ, বিভিন্ন ধৰণৰ ইয়াত ইভেণ্টবিলাকে ইয়াতে অনুষ্ঠিত হৈছে। গতিকে মই খুব আশা কৰিছোঁ যে উদীয়মান মিচিং যুৱচামে খেলৰ প্ৰতি যে এনেকুৱা ধৰণৰ গুৰুত্ব প্ৰদান কৰিছে আৰু বিশেষকৈ TMPকে এনেকুৱা অনুষ্ঠান আহ্বান কৰি যে খেলা ধূলাৰ ক্ষেত্ৰত যে গুৰুত্ব ৰাখি যে এই কাম কৰিছে, খুব ধন্যবাদৰ পাত্ৰ। গতিকে মই আয়োজক কমিটি হিচাপে ইয়াতে জোনাই জিলা ভিত্তি যিহেতু আজি যোৱাকালিৰ পৰা ইয়াতে বাছনিৰ প্ৰক্ৰিয়া চলিছে, ইয়াতে প্ৰায় 1500ৰ অধিক ইয়াতে আমাৰ খেলুৱৈ গোট খাইছে। গতিকে আমি আদৰণি সমিতি ফালৰ পৰা শুভেচ্ছা জনাইছোঁ খেলুৱৈসকলক, যাতে আগন্তুক জোনাইতে অনুষ্ঠিত হ'ব, যেতিয়া কেন্দ্ৰীয়ভাৱে এটা মিচিং অলিম্পিক ইয়াতে জোনাইতে অনুষ্ঠিত হ'ব। ইয়াৰ পৰা যিসকলে ইয়াত বাছনি কৰিব সেই খেলুৱৈসকল তাতে যোগদান কৰিব আৰু কেন্দ্ৰীয়ভাৱে ইতিমধ্যে আমাৰ ইয়াতে প্ৰস্তুতি চলি আছে। প্ৰায় আমি 60% প্ৰস্তুতি আমি ইয়াতে শেষ কৰিছোঁ, যিহেতু গোটেই কেন্দ্ৰীয়ভাৱে অসম ভিত্তিত ইয়াতে মিচিং অলিম্পিক অনুষ্ঠিত হ'ব TMPৰ উদ্যোগত। গতিকে আমি খেলুৱৈ তালিকাবিলাক মই কালি বা আপোনালোকৰ আগত দিব পাৰিম, কিন্তু ইতিমধ্যে আমাৰ যিটো প্ৰস্তুতি 16% আমাৰ ইয়াতে 60% আমাৰ শেষ হৈছে বুলি মই আপোনালোকৰ আগত এতিয়া অৱগত কৰিছোঁ। উল্লেখনীয় আৰু ইতিহাস ক'ব লাগিব যে আমাৰ যিহেতু আপোনালোকে জানে আমাৰ মিচিং গাঁওসকল কিমান ৰিম'ট এৰিয়াত থাকে। গতিকে ৰিম'ট এৰিয়াত থকা গাঁওকেইটাৰ যিবিলাক নতুন চাম আণ্ডাৰ 16, আণ্ডাৰ 19 লেভেলৰ যিসকল ল'ৰা ছোৱালী আছে, যোনটো নেকি আপুনি আজিৰ যুগত মূল মঞ্চলৈ দক্ষিণ নোপোৱা হয়, সেই ল'ৰা ছোৱালীক ওলাই আহিবৰ কাৰণে মিচিং অলিম্পিক নামৰ এটা কেন্দ্ৰীয় সমিতিয়ে ইভেণ্ট আয়োজন কৰা হৈছে। আৰু এই পৰ্যায়তে আজি 52টা কমিটিৰ পৰা আৰম্ভ কৰি এতিয়া পঞ্চায়তৰ পৰা আৰম্ভ কৰি এতিয়া আজি ডিষ্ট্ৰিক্ট জিলা সমিতিৰ লেভেলত বাছনি হ'ব। আৰু আজিৰ যিসকল বাছনিত ফাৰ্ষ্ট, ছেকেণ্ড, থাৰ্ড তেওঁলোকে এই পজিশ্যন পাব, সেইসকলে জোনাই অনুষ্ঠিত আমাৰ কেন্দ্ৰীয়ভাৱে অলিম্পিকত অংশগ্ৰহণ কৰিব সুবিধা পাব। আজি আপোনাৰ শ্বটপুট, ডিছকাছ, জেভলিং আৰু হাই জাম্প, লং জাম্প, আণ্ডাৰ 19 আৰু আণ্ডাৰ 16 বয়জ এণ্ড গাৰ্লছ। 15খন হয়। হয়, মই খুব আজি আনন্দিত, যিহেতুকে টাকা মিচিং পইণ্ট কেবাঙৰ কেন্দ্ৰীয় কমিটিৰ উদ্যোগত জনাইৰ চেলেক্ট কলেজ আৰু জনাই পবা
যিটো খেল পথাৰ আছে তাত আনুষ্ঠানিকভাৱে 25, 26, 27 তাৰিখে 3 দিনীয়া কাৰ্যসূচীৰে বৰ্ণিৰ কাৰ্যসূচী অনুষ্ঠিত কৰা হ'ব। আৰু এই বৰ্ণিৰ কাৰ্যসূচীত আমাৰ জনাই জিলা সমিতিৰ কেন্দ্ৰীয়ভাৱে যিটো প্ৰতিযোগিতা হ'ব তাত যোগদানৰ কাৰণে আজি জনাই জিলা সমিতিৰ উদ্যোগত জনকাৰেং আবুতানি লত্তাত প্ৰতিযোগিতাসকলৰ মাজত এটা বাছনি পৰীক্ষা কৰিবৰ কাৰণে ইতিমধ্যে আগবাঢ়িছে। গতিকে আজি মই এই খেলখনক শ্বট দলিয়াৰে মই শ্বটপুট থ্ৰ' দি মই নিৰ্বাচন কৰিলোঁ। গতিকে খুব আনন্দ যে নতুন প্ৰজন্মই ইয়াৰ জৰিয়তে তেওঁলোকৰ বৌদ্ধিক বিকাশ, শাৰীৰিক মানসিক বিকাশৰ কাৰণে তেওঁলোকে নিশ্চিতভাৱে অনাগত দিনত তেওঁলোকে মঞ্চ হিচাপে ব্যৱহাৰ কৰিব বুলি মই আশা ৰাখিছোঁ।